আজি যদি আপুনি অকলশৰীয়া, মনত ৰাখিব যে এজন মানুহ সংগ্ৰামত অকলশৰীয়া। পৃথিৱীখন সফলতাৰ তেওঁৰ সৈতে আছে। ইতিহাস সাক্ষী আছে, যিসকলক হাঁহিছে তেওঁলোকে ইতিহাস সৃষ্টি কৰিছে। গতিকে হাঁহিলে তেওঁলোকক কেৱল এদিনহে আপোনাৰ উদাহৰণ দিব। সফলতা আৰু বিফলতা জীৱনলৈ আহি থাকিব। আপোনাৰ সন্মুখত থকা আপোনাতকৈ কম নহ'ব। ধুমুহাৰ সন্মুখত কঠোৰ পৰিশ্ৰমক উপাসনালৈ পৰিৱৰ্তন কৰি এইটো নিজেই এটা উদ্যোগ হ'ব। মই নিজেই সলনি কৰিবলৈ প্ৰতিটো অসুবিধা সলনি কৰিছোঁ। পৃথিৱীয়ে পাহৰি যায় যে ভাগ্য যিকোনো সময়তহে সলনি হ'ব পাৰে। কেতিয়াও গৌৰৱ নকৰিব, কিয়নো ভাগ্য যিকোনো সময়তে সলনি হ'ব পাৰে। আৰু যদি আপুনি কেতিয়াবা জীৱনত সফলতা লাভ কৰে, হতাশ নহ'ব, কিয়নো যিসকল হতাশ হৈছে তেওঁলোকে নাজানে যে উত্থান পতন হৈছে জীৱনৰ এক জ্ঞাত। যেতিয়া আপুনি জিকে তেতিয়া কেতিয়াও নিজৰ বিষয়ে গৌৰৱ নকৰিব। আৰু আপুনি হাৰিলে কেতিয়াও আপোনাৰ সামৰ্থ্যৰ ওপৰত সন্দেহ নকৰিব, কিয়নো আমি পৰাজিত হোৱাটো প্ৰয়োজনীয়, যাতে আমি কৰিব লাগে। আমি কি ভুল বুজাবুজি ৰক্ষা কৰিছোঁ? আমি পৰীক্ষাটোক ভয় নকৰোঁ। যদি আপুনি সীমা অতিক্ৰম কৰিব লগা হয়, মই তেওঁলোকক জানো, কাৰণ তেতিয়াহে মই জানো। আজি আপোনাৰ মানৱ পৰিৱৰ্তনৰ ভয় কৰাটো হ'ল এক প্ৰতিটো সৰু পৰিৱৰ্তনৰ ডাঙৰ। এইটো সফলতাৰ অংশ। মই কি পাইছিলোঁ আৰু কি পোৱা নাছিলোঁ ইয়াৰ বিষয়ে চিন্তা কৰি আপোনাৰ সময় অপচয় নকৰিব, কিয়নো সুখ আপোনাৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ কি আছে? আপুনি সদায় হাঁহি নাথাকে। সফল মানুহৰ মুখত ইমানখিনি এৰি নিদিব। আজি যদি আপুনি আপোনাৰ উপাৰ্জনতকৈ অধিক পৰিশ্ৰম কৰি আছে, তেন্তে অতি সোনকালে আপুনি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা অধিক উপাৰ্জন কৰিব। সদায় ভালদৰে চিন্তা কৰিব আৰু কঠোৰ পৰিশ্ৰম কৰিব। যদি আজি নহয় আপুনি কাইলৈৰ পৰা আপোনাৰ জীৱনত থাকিব লগা হয়, তেতিয়াহ'লে ভিডিঅ'টোৰ সৈতে আপোনাক পুনৰ লগ পাম। ধন্যবাদ।